Hello everyone, কি খবৰ আশা কৰো সকলো ভালেই আছে আজি আকৌ মোৰ আন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আহি পাই গলোহি ডিব্ৰুগড় এতিয়া জামিৰাত আছো বৰ্তমান এইফালে আন্টিজনী মেকআপ লৈ ৰেডি গম পাইছে কিবা এটা কাম কৰিবলৈ ওলাইছো মনুজদাৰ নতুন শৰ্ট ফিল্ম এখন আহি আছে তাৰে শুটিং হৈছে আজি প্ৰথমটো দিন আমি ডিব্ৰুগড়ৰ পৰা এতিয়া ডাইৰেক্ট জুনাই যাম তো মোৰ ইয়াতে নহব সাগে আমি সোনকালে ওলাই মেলি আহিলো আৰু বাকি ভিডিওটো চাই থাকক আপোনালোক সকলোৱে ধুনীয়াকৈ মজা পাব তাৰমানে মোৰ চকু দেখাব আছিল কি কৈছ তা এইজনী দালিবা হাই দালিবা এইখিনি ভাবিব যে ইয়াত মোৰে আছে গোটেইখিনি বস্তু দালিবাই হয়তো ট্ৰলি দালিবা বেগ দালিবা এইটো মেকআপৰ দালিবা অকল মোৰ এটা বেগ মানে দালিবা মনছাৰ কাৰণে মাহৰ কাৰণে গৈছে হয় নেকি হয় মাহৰ কাৰণে আৰু কি কাৰণে গৈ আছা তুমি মনছাৰ কাৰণে এনেই কৈছো ফূৰ্তি কৰিবলৈ থাকিব কাৰণে আৰু ছুটি আছে কোৱা নকওঁ এনে চাবই দেখোন দে থৈ দিওঁ আহি দিবহি এফালে আৰু এইফালে আমি আহি পালোহি ডিব্ৰুগড় আমাৰ মনুজদাৰ শৰ্ট ফিল্মৰ আজি প্ৰথমটো দিনৰ শুটিং কি খবৰ আপোনাৰ কি খবৰ মোৰ ভাল একদম মোৰতো একেবাৰে ঘৰত মনেই বহা নাই মনুজদাৰ ঘৰলৈ আহিম পৰীক্ষা এৰি পিনে মই শৰ্ট ফিল্ম কৰিব আহিছো মনুজদাহঁতৰ কিবা এটা কৈ দিয়ক বেছিকে নকবা আকৌ মোক বেয়া বুলি ক'ব আৰু এইফালে আমাৰ যে চিনি পাইছে চাগে একদম মানে নকলেও চিনি পাব তো এই আন্টিজনীক আজি লগ পাই গলো আমাৰ বিশ্বদাৰ মাক হয় দেই বিশ্বদাকতো আগৰ পৰাই লগ পাই থাকো কিন্তু নাজানিছিলো যে মই যে বিশ্বদাৰ মাক হয় বুলি খানা ভিডিঅ' যে বনাই থাকে আপুনি যদি মোক খানা খুৱাব লাগিব আকৌ আমি চেলেঞ্জ ভিডিঅ' এটা আহিব খানা আপোনালোকে পুৰা মৰম দিব আমাৰ দুইজনীকে দেই লগ পাই বহুত ভাল লাগিলে বহুত মৰম লগা আন্টিজনী তোমাক খুব ভাল লাগে তোমাক চাই থাকো বাৰু তোমাৰ ভিডিঅ' চাই থাকো থ্যাংক ইউ ইনষ্টাগ্ৰামৰো চাই থাকো থ্যাংক ইউ কেনেকুৱা লাগিছে তহঁতৰ ভাল লাগিছে কিবা এটা কৈ দে ধ্ৰুৱদা কি খবৰ খবৰ পুৰা ৰবৰ ভাল লাগিছে দেই কিবা এটা কৈ দিও মোৰ কথা আৰু মোৰ চেনেলটোৰ কথা নিবেদিতাৰ আপোনালোকে চিনি পায় যি আমাৰ অকমান দিনৰ আগত গান এটা ৰিলিজ হৈছিলে মনুজৰ গীতটো গীত ইনষ্টাতে ৰিলছ দেখি একদম সেই গীতটো ধুনীয়াকৈ নিজৰ ধুনীয়া চেহেৰা দি মানুহৰ মাজত মানে বহুত মন্ত্ৰত মানে মৰম ল'বলৈ সাহস কৰিছিলে দেই সাহস পাইছোঁ সাহস আমিও দিছোঁ গতিকে তেখেতৰ চেনেলটো অকণমান আগবাঢ়ি যাব লাগে আপোনালোকেও শ্বেয়াৰ কৰি দিব দেই আৰু ছাবস্ক্ৰাইব এইটো ইম্পৰ্টেণ্ট বস্তু আৰু সেইটো আপোনালোকে কৰিলেহে পাছৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব এতিয়া আমি আহিছোঁ আকৌ নতুনখন শ্বৰ্ট ফিল্ম আহিব অভিমান পুৰণাবাৰৰ গীতটো আপোনালোকে আদৰি লৈছে ভাল লাগিছে এইবাৰো ছেইম অভিমানখনত যিটো গীত আছে আগতো মই লিখিছিলোঁ এইটো গীতো মই লিখিছোঁ কিন্তু এবাৰ কণ্ঠ বেলেগৰ হয় গতিকে এই গীতটো আপোনালোকে আঁকোৱালি ল'ব ইয়াৰ পাছত যদি আপোনালোকে আঁকোৱালি লয় আৰু ধমাকা ভাল গীত আমি দি যাবলৈ চেষ্টা কৰিম বঢ়িয়া দেই থেংক ইউ আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধুনীয়াকৈ চেনেলটো চলি যাওক আপোনালোকে সহযোগ কৰক থেংক ইউ ছ' মাছ আৰু এইফালে মোৰ তামাম বৰ লাগি আছে বাকী মোৰ চৰ্দি আছে আৰু মই ইয়াতে গাড়ীত বহি আছোঁ আৰু দেই ৰাইজে বচাই থাকোঁ দেই কালি বাই তামোল কাটিছে তামোল পাণ বেচাৰীজনী শ্বুটিং কৰিব আহি একদম দুখ পালো একো নাই ভালে যাব পটককৈ লাগে শুকাই যাব আজি ৰাতি শুকাই যাব কাইলৈ ছালটো আহি যাব ফাটি গ'ল মানে কি সেনেকৈ ফাটা নাই বাৰু নহয় ফাটি গ'ল আৰু এইফালে চাওকচোন শ্বুটিং চোৱা মানুহ বাপৰে এইফালে একদম চবে চাই আছে আৰু দেই মনোজ ভাই কি এই বহি কলম লৈ যে তই কি হৈছ মই পঢ়িছা অঁ কোৱা আমি আজি জুনাইত পুৰা মানে ঘূৰি ফুৰিছোঁ জুনাই নহয় চৰি ডিব্ৰুগড় জামিৰা মানে জামিৰাটো অলপ জুনাই নিচিনা হৈ যায় যে ৰাইজসকল সেইটো কাৰণে আৰু দেই আজি মই একদম কুৰ্তি চুৰ্তি পিন্ধি আছিলোঁ কিন্তু আজি মোৰ নহয় মানে লেট হৈ গ'ল মানে আৰু কিন্তু মই পিন্ধি আহিছিলোঁ ধুনীয়াকৈ আজি একো নাই এতিয়া আমি দুইটা স্কুটি গৈ আছোঁ ক'লে গৈছোঁ নাজানো তাত ৰখি আমনি লাগি আছিলে তাৰপৰা ইয়াৰ কথা দেখিলোঁ আৰু মই উঠি দিলোঁ আৰু গৈ আছোঁ এইখন হৈছে বেটাৰী স্কুটি দেই কৈছোন কিবা এটা এখন মানে চাউণ্ড নাই এখন মানে মোবাইলৰ দৰে মানে স্ক্ৰীনৰ মোবাইল য়েছ গাড়ীত মানে যিবিলাক ফেচিলিটি আছে চব বিৰাট কোমল উঠিবলৈ বিৰাট বেছি কোমল আৰু এইফালে আজি শ্বুটিং শেষ কৰি আমি চবে চাহ খাবলৈ সোমাইছোঁ হয় নাই লাল চাহ চাহে খাবনে
আকাশ তই কি চাইছা তুমি কি চাইছা